নমস্কাৰ। এই ভিডিঅ'ত আসাম টেট 2021 পৰিৱেশ বিষয়ৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিব ওলাইছোঁ। 1 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? উত্তৰ 1950 চনৰ 26 জানুৱাৰী। 2 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? উত্তৰ 395টা। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? উত্তৰ 10টা। 4 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানত কেইটা অধ্যায় আছে? উত্তৰ 22টা। 5 নম্বৰ প্ৰশ্ন, মৌলিক অধিকাৰ কেইটা? উত্তৰ 6টা। 6 নম্বৰ প্ৰশ্ন, মূল সংবিধানত প্ৰথমে মৌলিক অধিকাৰ কেইটা আছিল? উত্তৰ 7টা আছিল। 7 নম্বৰ প্ৰশ্ন, কোনটো অধিকাৰ সংবিধানৰ পৰা বিলোপ কৰা হয়? উত্তৰ সম্পত্তিৰ অধিকাৰ। 8 নম্বৰ প্ৰশ্ন, মৌলিক কৰ্তব্য কেইটা? উত্তৰ 11টা। 9 নম্বৰ প্ৰশ্ন, মৌলিক অধিকাৰসমূহ সংবিধানৰ কোন অধ্যায়ত আছে? উত্তৰ 3য় অধ্যায়ত। 10 নম্বৰ প্ৰশ্ন, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বয়স কিমান? উত্তৰ 18 বছৰ। 11 নম্বৰ প্ৰশ্ন, কিমানতম সংশোধনীৰ যোগেদি সম্পত্তিৰ অধিকাৰ বিলোপ কৰা হৈছে? উত্তৰ 44তম। 12 নম্বৰ প্ৰশ্ন, সংবিধানৰ কিমান সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ সংবিধানত স্থান দিয়া হৈছে? উত্তৰ 42তম। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানে কিমানটা ভাষা স্বীকৃতি দিছে? উত্তৰ 22টা। 14 নম্বৰ প্ৰশ্ন, সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট আছে? উত্তৰ 4ৰ্থ অংশ এ। 15 নম্বৰ প্ৰশ্ন, নাগৰিকত্বৰ পৰা কোনে বঞ্চিত কৰিব পাৰে? উত্তৰ ৰাষ্ট্ৰপতি। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'সমূহ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।